আপুনি চাইছে 9ASSAM টুডে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰথমবাৰ যদি মোৰ ভিডিঅ' চাইছে ভাল লাগিলে এটা লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো এটা দশকত অসমৰ মূলধনী ব্যয় ২৬,০০০ কোটি টকালৈ বৃদ্ধি হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২৬ জুনত ৰাজ্যখনৰ মূলধনী ব্যয়ৰ দ্ৰুত বৃদ্ধিৰ কথা আলোকপাত কৰি কয় যে বাৰ্ষিক মূলধনী ব্যয় ২০১৪-১৫ চনত ২০০০ কোটি টকাৰ পৰা ২০২৫-২৬ চনত ২৬,০০০ কোটি টকালৈ বৃদ্ধি পাইছে যিটো যোৱা দশকৰ তুলনাত ১৩ গুণতকৈ অধিক বৃদ্ধি পাইছে একযোগে এই তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিনিয়োগ কৰা প্ৰতিটো টকাই বিদ্যালয় চিকিৎসালয় পথ আৰু দলংসমূহ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগাইছে যিয়ে ৰাজ্যখনৰ পৰিৱৰ্তন ত্বৰান্বিত কৰাৰ লগতে নতুন যুগৰ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মতে মূলধনী ব্যয়ত হোৱা এই তাৎপৰ্যপূৰ্ণ বৃদ্ধি আন্তঃগাঁথনি চালিত উন্নয়নৰ ওপৰত চৰকাৰৰ গুৰুত্ব প্ৰতিফলিত কৰে যাৰ লক্ষ্য হৈছে অসমৰ অৰ্থনৈতিক বিকাশ খৰতকীয়া কৰা ৰাজ্যজুৰি ৰাজহুৱা সেৱাৰ মানদণ্ড উন্নত কৰা এই পোষ্টত উন্নয়নমূলক প্ৰকল্প আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণত নিৰন্তৰ বিনিয়োগৰ জৰিয়তে বিকশিত অসম গঢ়াৰ চৰকাৰৰ দৃষ্টিভংগীৰ কথাও পুনৰ দোহৰা হৈছে তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো অসম হ'ব বৃহৎ বিনিয়োগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূতৰ ফোন ৰাজ্যৰ উদ্যোগ আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূতৰ ফোন জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনোৰ সৈতে এক টেলিফোনিক বাৰ্তালাপ মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৃহস্পতিবাৰে সামাজিক মাধ্যম যোগে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী শৰ্মাই কয় বৃহস্পতিবাৰে জনোৱা অনুসৰি এই বাৰ্তালাপত ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতি জাপানে পুনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সামাজিক মাধ্যমত এটা পোষ্ট যোগে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে তেওঁ বৃহস্পতিবাৰৰ সন্ধিয়া ৰাষ্ট্ৰদূতগৰাকীৰ পৰা এক ফোন কল লাভ কৰে আৰু সেই সময়ত দুয়োপক্ষই কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত সহযোগিতা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কয় যে দুয়োপক্ষই ইলেক্ট্ৰনিক ছেমিকণ্ডাক্টৰ আন্তঃগাঁথনি নিৰ্মাণ আৰু উদ্যোগিতাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হৈছে লগতে ৰাজ্যখনত বিনিয়োগ বৃদ্ধি আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ বাবে অসম আগন্তুক দিনবোৰত জাপানী প্ৰতিষ্ঠান আৰু সংস্থাৰ সৈতে জড়িত হ'বলৈ আগ্ৰহী বুলিও উল্লেখ কৰে ফেচবুকত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে জাপানৰ মাননীয় ৰাষ্ট্ৰদূত কেইচি অনোৰ ডাঙৰীয়াৰ সৈতে কালি ফোন যোগে এক আন্তৰিক আৰু ফলপ্ৰসূ বাৰ্তালাপ কৰোঁ এই আলোচনাৰ কালত তেখেতে ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে জাপান চৰকাৰৰ চলি থকা অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে ইলেক্ট্ৰনিক্স ছেমিকণ্ডাক্টৰ আন্তঃগাঁথনি উৎপাদন উদ্যোগ আৰু উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত আমি উমৈহতীয়াভাৱে সহমত প্ৰকাশ কৰোঁ অনাগত দিনসমূহত অসমৰ জনসাধাৰণৰ বাবে অধিক বিনিয়োগ উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহৰ সৈতে অধিক নিবিড় সংযোগ আৰু সহযোগিতা বৃদ্ধি কৰিবলৈ অসম সদায় আশাবাদী উল্লেখ্য যে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসমলৈ হ'বলগীয়া প্ৰস্তাৱিত ভ্ৰমণ বাতিলৰ কেইদিনমানৰ পিছতে এই দেশখনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপত মিলিত হয় তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ ফিফা বিশ্বকাপ ২০২৬ৰ চমক ভংগ হ'ল সৰ্বাধিক দশকৰ পূৰ্বৰ সকলো অভিলেখ ফিফা বিশ্বকাপ ২০২৬ ক্ৰীড়া জগতত এক নতুন ইতিহাস ৰচনা কৰিছে ২৫ জুন বৃহস্পতিবাৰে অনুষ্ঠিত গ্ৰুপ ইৰ মেচত জাৰ্মানী আৰু ইকুৱেডৰৰ মাজৰ ৰোমাঞ্চকৰ যুঁজখনে কেৱল খেলপথাৰতেই নহয় ষ্টেডিয়ামৰ গেলাৰীতো এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় ভংগ হ'ল ১৯৯৪ চনৰ দৰ্শকৰ অভিলেখ ফিফাৰ ৱেবছাইটৰ তথ্য অনুসৰি জাৰ্মানী আৰু ইকুৱেডৰৰ মেচখনৰ জৰিয়তে এইবাৰৰ বিশ্বকাপ পৰিণত হৈছে ইতিহাসৰ সৰ্বাধিক দৰ্শকে উপভোগ কৰা সংস্কৰণত পূৰ্বৰ ৩৫,৮৭,৫৩৮ জন দৰ্শকৰ অভিলেখ ভংগ কৰি
36,05,357 জন দৰ্শকৰে নতুন অভিলেখ গঢ়ে। নিউ জাৰ্চিত অনুষ্ঠিত মেচখনৰ দ্বিতীয়াৰ্ধত ষ্টেডিয়ামৰ স্ক্ৰীণত এই নতুন অভিলেখৰ কথা আনুষ্ঠানিকভাৱে প্ৰদৰ্শন কৰা হয়। ফিফাই প্ৰকাশ কৰা মতে 56খন মেচ অনুষ্ঠিত হোৱাৰ পাছতেই ফিফা বিশ্বকাপ 2026 ইতিমধ্যে সকলো পৰ্যায়ৰ সৰ্বমুঠ দৰ্শকৰ উপস্থিতিৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছে। 4বাৰৰ চেম্পিয়ন জাৰ্মানীক হেৰুৱাই ইকুৱেডৰৰ চমক। নিউয়ৰ্ক নিউ জাৰ্চিত ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ফুটবল অনুৰাগী এক ডাঙৰ অঘটনৰ সাক্ষী হয়। শক্তিশালী জাৰ্মানীক 2-1 গলত পৰাস্ত কৰি ইকুৱেডৰৰ ৰাউণ্ড অফ 32 বা নক আউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰে। তাৰ পাছৰটো খবৰ, জুবিন গাৰ্গৰ হত্যাৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন নাকচ। মুকলি আকাশৰ তললৈ অহাৰ সপোন পূৰণ নহল জুবিন গাৰ্গৰ হত্যাৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে শুক্ৰবাৰে নাকচ কৰিলে জামিন আবেদন। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন পুনৰ খাৰিজ কৰিছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াই এই আবেদন প্ৰদান কৰি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ হোৱাৰ এয়া দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বে ফাষ্ট-ট্ৰেক আদালতে তেওঁৰ জামিন আবেদন খাৰিজ কৰিছিল। সিদ্ধাৰ্থৰ মহাবীৰ একুৱা আৰু বেংক একাউণ্ট খুলি দিয়াৰ সন্দৰ্ভত 24 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। বৰ্তমানৰ এই আবেদনৰ পাছত গোচৰটো তদন্তৰ আইনী প্ৰক্ৰিয়া অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত সিদ্ধাৰ্থ শৰ্মা ন্যায়িক জিম্মাতে থাকিব লাগিব। উল্লেখ্য যে 19 ছেপ্টেম্বৰ 2025 তাৰিখে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পাছত 1 অক্টোবৰ 2025 তাৰিখে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল। শেষৰটো খবৰ, 1 জুলাই 2026 পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিত্তীয় পৰিৱৰ্তন কাৰ্যকৰী হ'বলৈ গৈ আছে। ইয়াৰ প্ৰভাৱ চাকৰিয়াল, কৰদাতা, পেঞ্চনভোগী আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰীৰ ওপৰত। এই পৰিৱৰ্তনসমূহৰ ভিতৰত আছে UPIৰ জৰিয়তে PFৰ ধন উলিওৱাৰ সুবিধা, ITR দাখিল কৰাৰ অন্তিম তাৰিখ, DA বৃদ্ধি আৰু ক্ৰেডিট কাৰ্ডৰ নতুন নিয়ম। যদি সময়মতে এই পৰিৱৰ্তনসমূহৰ বিষয়ে জানি নথয় তেন্তে কৰ দাখিল, বেংকিং আৰু আন আৰ্থিক কাম-কাজত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ITR দাখিল কৰাৰ অন্তিম তাৰিখ মনত ৰাখক। জুলাই মাহত আয়কৰ ৰিটাৰ্ণ দাখিল কৰা সকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে সময়মতে ৰিটাৰ্ণ দাখিল কৰা। ITR 1 আৰু ITR 2 দাখিল কৰা কৰদাতাসকলৰ বাবে 2025-26 বিত্তীয় বৰ্ষৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম তাৰিখ 31 জুলাই 2026। আনহাতে ITR 3 আৰু ITR 4 দাখিল কৰা যিসকলৰ অডিটৰ প্ৰয়োজন নাই তেওঁলোকে 31 আগষ্ট 2026লৈকে ৰিটাৰ্ণ দাখিল কৰিব পাৰিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত RTI দাখিল নকৰিলে জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। লগতে কিছুমান কৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা থাকিব আৰু কিছুমান লোকচান কেৰি ফৰৱাৰ্ড কৰাৰ সুবিধাও নাপাব। UPIৰ জৰিয়তে PF উলিওৱা সহজ হ'ব পাৰে। জুলাই মাহত EPFO 3.0 প্লেটফৰ্ম মুকলি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উদ্দেশ্য হৈছে EPFOৰ ডিজিটেল সেৱাসমূহ আগতকৈ অধিক সহজ আৰু সুবিধাজনক কৰা। নতুন ব্যৱস্থাত EPF একাউণ্টধাৰীয়ে UPIৰ জৰিয়তে তাৎক্ষণিকভাৱে PF উলিয়াব পৰা সুবিধা লাভ কৰিব পাৰে। যদি এই ব্যৱস্থা আৰম্ভ হয় তেন্তে PF উলিওৱাৰ প্ৰক্ৰিয়া আগতকৈ বহু বেছি দ্ৰুত আৰু সহজ হ'ব। DA বৃদ্ধিৰ অপেক্ষাত কৰ্মচাৰী। জুলাই মাহত লাখ লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ DA বৃদ্ধিৰ অপেক্ষাত কৰ্মচাৰী। জুলাই মাহত লাখ লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ দৃষ্টি মৰগীয়া বাঞ্চ বৃদ্ধিৰ ওপৰত থাকিব। কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে জানুৱাৰী জুলাই মাহত DA পুনৰীক্ষণ কৰে। এই অনুসৰি এইবাৰো জুলাইত DA বৃদ্ধি ঘোষণা আশা কৰা হৈছে। HDFC বেংক ক্ৰেডিট কাৰ্ডৰ নতুন নিয়ম। HDFC বেংকে নিজৰ ৰিগেলিয়া গোল্ড আৰু ডিনাৰ্ছ ক্লাব প্ৰিভিলেজ ক্ৰেডিট কাৰ্ডৰ নিয়মত পৰিৱৰ্তন আনিছে। ৰিৱাৰ্ড পইণ্ট সম্পৰ্কীয় কিছুমান পৰিৱৰ্তন ইতিমধ্যে কাৰ্যকৰী হৈছে। এতিয়া 1 জুলাই 2026 পৰা এয়াৰপৰ্ট লাউঞ্জ ব্যৱহাৰৰ নতুন নিয়ম কাৰ্যকৰী হ'ব। নতুন নিয়ম অনুসৰি ৰিগেলিয়া গোল্ড কাৰ্ডধাৰীয়ে বিনামূলীয়া ঘৰুৱা এয়াৰপৰ্ট লাউঞ্জৰ সুবিধা লাভ কৰিবলৈ পৰৱৰ্তী 3 মাহত কমেও 60,000 খৰচ কৰিব। SBI কাৰ্ডৰ নিয়মতো হ'ব পৰিৱৰ্তন।